এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালে নিশ্চয়, মোৰো ভালেই। আকৌ মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। এয়া বজাৰৰ পৰা মানুহজনে বেঙেনা আৰু কেৰেলা আনিছে। সেয়া আমি যাম অলপ পাছত, চাই থাকিব ভিডিঅ'টো। এয়া আমি বজাৰ আহিলোঁ। এয়া কাপোৰৰ বজাৰ। কেনেকুৱা হৈছে ঘুগুনি? টেষ্টি নে? এয়া আমি ঘুগুনি খাবলৈ বহি আছোঁ। ঘুগুনি খাবলৈ বহি আছোঁ। এইকেইজনী চাইকেলত আহিছে, মই গাড়ী লৈ আহিলোঁ। এয়া মুনহঁতৰ স্কুললৈ আহিলোঁ, বজাৰৰ পৰা আহিলোঁ বাৰু। চানা তানা খালোঁ আৰু। চানা কেনেকুৱা লাগিলে খাই? ভাল। জ্বলা পোৰা বেছি, একদম হেহাই হেহাই আহিছোঁ আমি। ভাল হৈছে। স্কুলৰ পৰা আহিলোঁ বাৰু, এতিয়া ভাত পানী খায়ো আজৰি হ'লোঁ। এতিয়া বহি আছোঁ। মায়ে তেলত দিয়া পিঠা পুৰিছে, কালি পিঠা খুন্দা। এয়া চাবচোন আপোনালোকে। এইয়া পিঠা, তেলত দিয়া পিঠা। আমি এতিয়া ফুৰিবলৈ আহিছোঁ, জানমণিক ফুৰাবলৈ আনিছোঁ মামীহঁতৰ ঘৰলৈ। চাই থাকিব আপোনালোকে। এয়া মুনুকণ গৈ আছে, এয়া জানমণি। এয়া মামীয়ে আলু কুটিছে মেগী খাবলৈ। এয়া মেগী বনাই আছোঁ। এয়া বনোৱা ষ্টাৰ্ট কৰি দিলে আৰু। এয়া আমি খাম আৰু, খাবলৈ ৰখি আছোঁ। নিমখ বেছিকৈ নিদিবা আৰু দেই। এয়া ফাইনেলি মেগী হৈ গ'ল। এয়া খাই আছে। জানমণি কোৱা, জানমণি খাই লৈ পিনি কোৱা। কেনেকুৱা হৈছে? ভাল হৈছে? আমি তেন্তে খাই লওঁ আৰু ইয়াত চাহ। এতিয়া আমি আহি আছোঁ মামীহঁতৰ ঘৰৰ পৰা। এয়া দৈ গাখীৰ এই আপাই দিলে। এয়া আমি গৈ লওঁ ঘৰলৈ। আমাৰ ঘৰত থাকি কেনেকুৱা পাইছে জানমণি? ভালেই লাগিছে, যাবলৈ মন যোৱা নাই, সেইকাৰণে কাপোৰ চাপোৰ জাপিবলৈ মন যোৱা নাই। এয়া জানমণিয়ে ঘৰলৈ যাবলৈ কাপোৰ জাপিলেই। এয়া যাবলৈ শুনো মনেই নাই, বেয়া লাগিছে তাই এতিয়া। এয়া জানমণি নতুন চোলা। নতুন চোলা পাই গ'ল জানমণিয়ে। বৰ্তাকে আনি দিয়া। দুটা গিফ্ট পাইছে জানমণি। হেল্ল', এতিয়া গধূলিয়ে হ'ল আৰু আমি চাহ তাহ খালোঁ। খাই লৈ এতিয়া বহি আছোঁ। আজি চিকেন ড্ৰাই ফ্ৰাই আৰু বিৰিয়ানী বনাম, চিকেন বিৰিয়ানী। এই জানমণি কাইলৈ যাবগৈ, তাই বিৰিয়ানী খাই। ধনিয়া পাউডাৰ দিলোঁ, এয়া জিৰা অলপ দি দিছোঁ, এয়া ৰেড চিলি অলপ দি দিছোঁ। এতিয়া মই টেঙা চেপি দিছোঁ অলপ। এয়া সোৱাদ অনুসৰি নিমখ, হালধি, এয়া দৈ দিছোঁ অলপ। এতিয়া মঠি ল'ম। আদা নহৰু দি দিছোঁ। এয়া মঠা হৈ গ'ল। এতিয়া মই ফ্ৰিজত ৰাখি দিম। এতিয়া মই চিকেন ড্ৰাই ফ্ৰাই বনাবলৈ লৈছোঁ। এয়া তেল দি ল'লোঁ। এতিয়া মই মঠি থোৱা মাংসখিনি দি দিলোঁ। এয়া মোৰ চিকেন ড্ৰাই ফ্ৰাই ৰেডি। এয়া কেনেকুৱা হৈছে মুনু? মজা হৈছে। এয়া মুনুকনে আমাৰ খাই আছে। এয়া জানমণি মজা। খাই ল তেন্তে তোমালোকে। মুনু কেনেকুৱা হৈছে আকৌ এবাৰ কোৱা। মজা। আচ্ছা। ইয়াত মই ধনিয়া দিলোঁ, ৰেড চিলি পাউডাৰ দিলোঁ, জিৰা দিলোঁ, ধনিয়া দিলোঁ, আদা নহৰু পেষ্ট অলপ দি দিলোঁ, হালধি দি দিলোঁ, নিমখ দি দিলোঁ আৰু দৈ 2 চামুচ দি দিলোঁ। এতিয়া মই অলপ মঠি ল'লোঁ। মঠি একেবাৰে শেষত মই তেল অলপ দিলোঁ। দি এতিয়া মঠি এতিয়া মই পিঁয়াজ দি ল'লোঁ। পিঁয়াজখিনি মই এতিয়া ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি মই ৰঙচুৱাকৈ ভাজি ল'লোঁ। এতিয়া মই চিকেন বিৰিয়ানী বনাব লৈছোঁ। এয়া তেল দি লৈছোঁ। ইয়াত মই লং, ইলাচি, তেজপাত, ডালচেনি দি অলপ ভাজি ল'লোঁ। অলপ মই ভাজি লৈছোঁ এতিয়া মাংসখিনিৰ পৰা তেল ওলাবলৈ ধৰিছে। এয়া মই পানী দি দিছোঁ। ইয়াত মই বাচমতি ৰাইচ দিলোঁ আৰু ইয়াত ৰঙচুৱা কৰি থোৱা পিঁয়াজ দিলোঁ আৰু ধনিয়া দিলোঁ। এয়া পিঁয়াজ দি দিলোঁ আৰু আদা নহৰু অকণমান দি দিছোঁ। এয়া নিমখ দিলোঁ, ঘিউ অলপ দি দিছোঁ।
বাদাম অলপ দি দিছোঁ। এয়া কুকাৰৰ মুখনিখন মাৰি দিলোঁ। এতিয়া হুইছেল এটা দিয়াই দিম আৰু বিৰিয়ানী ৰেডি। এয়া জানমণিক দিছোঁ আৰু খাবলৈ। ভাল লাগিছে।